ভিলগ আৰু প্ৰথমতে গুড মৰ্ণিং আৰু প্ৰায় এমাহৰ মূৰত আজি ভিডিঅ' দিব যাই আছোঁ আৰু আজি মই অকলে যাম, বেলেগ কোনো নাযায়, প্ৰকাশ নাযায়, মই অকলে যাম। মানে সি আৰু এইবিলাক আজিকালি গাড়ী চাড়ী লৈছে নতুন, মাইলেজ নেদে আৰু গাড়ীখনে কৈছে দেখা এই হেৰিটো কিন্তু মনত ৰখা যাব একদিন। আপুনি নাহিল আজি, বহুত বেয়া লাগছে দিয়কচোন, নালগে আহিবা, পিছাপিৰ কেছত পৰিলে এনেহে হয় গাইজ। কিন্তু মই যদি ধৰক ফোন আহিল আৰু মই কৈছোঁ দিয়ক আৰু সাংসাৰিক মানুহ, যদি ফোন চোন আহিল ইয়ে বে কি হ'ব কণ্টেণ্ট ভাববে, ইয়ে বে চেনেল চেছ হেন তেন এইবিলাক বহুত কিবা কিবি। চ' আমি যাই আছোঁ বৰ্তমান, মই থামনেল সি গম পাই গৈছোঁ ক'ত যাই আছোঁ। চ' বলক যাই থাকোঁ, লেটছ গো। চ' গাইজ যাই আছোঁ, তাৰ আগতে এটা কথা কৈ দিওঁ যে আমাৰ ভিডিঅ' কিয় অহা নাছিল ইমান দিন। চ' ভিডিঅ' নোহোৱাৰ এটাই কাৰণ আছিল যে আজি মোৰো প্ৰায় এক্সাম চলি আছিল গুৱাহাটী ইউনিভাৰ্চিটি, মানে মই ডিগ্ৰী পঢ়ি আছোঁ। চ' মোৰ এক্সাম চলি আছিল, চ' এক্সাম খতম হ'ল। তাৰপিছত প্ৰকাশেও এইবাৰ তাৰো এক্সাম চলি আছে, বৰ্তমান ষ্টাৰ্ট হৈছে, তাৰ শেষ হ'ব চাগে এইকেইদিনত, আই থিংক 24 তাৰিখে আছেও তাৰ। তাৰপিছত সি আৰু কামো থাকে, চ' সেইকাৰণে আমাৰ ওলোৱা নহয়। চ' সেইটোৱে হ'ল মেইন কাৰণ। চ' বেলেগ একো নাই, একো কাজিয়া লগা নাই আমাৰ, টেনশ্যন ল'ব নালাগে। বহুতে কৈছে আমাক, আনকি মোৰ লগতে কৈছে কিবা হ'ল, কি হ'ল, ভিডিঅ' কি হ'ল। চ' একো হোৱা নাই, আকৌ আহিম পুনৰ এক লগত। বৰ্তমান আমি যাইছোঁ আৰু গম পাই গৈছে, যাইছোঁ আমি নাৰেংগী ৱাইল্ডলাইফ টাৱাৰ। মই যাই পোৱা নাই আজিলৈকে, আজি প্ৰথম যাম। লগত আজি মোৰ আছে, চিনি পাই যাব, চিনি মানে কি পায় আৰু মানে দেখা পালে গম পাব। লগৰ হয় দুয়োটা মোৰ, বহুত ভাল লগৰ, পুৰণা মানে প্ৰায় আজি 4 বছৰমান পুৰণা লগৰ। চ' সিহঁত ওলাইছে অলৰেডি, সিহঁত ওলাইছে ঘৰৰ পৰা। চ' ময়ো যাই আছোঁ এইফালৰ। চ' বলক যাই থাকোঁ। চ' গাইছ আজি মোৰ এইখনে লগৰী আৰু আমি যাব ৰেডি। চ' বলক যাই থাকোঁ, আজি মই অকলে যাম, দেখা নাহিল। ৰিভেঞ্চটো মই ল'ম, টেনশ্যন নল'ব আপুনি, ল'ম ৰিভেঞ্চ। চ' বলক যাই থাকোঁ, লেটছ গো। চ' গাইছ ফাইনেলি তল আহি পাই গ'লোঁ আৰু এইজনে মানুহজন আমাৰ লগত যাব। গাইছ আপোনালোকে হয়তো চিনি পাইছে, As01 Biker, আৰু ইয়াৰো এটা ইউটিউব চেনেল আছে। চ' আপোনালোকে ভিডিঅ'বিলাক চাব, ভাল ভিডিঅ' দিয়ে। চ' ৰাতিপুৱা বিয়া খাব যাই আছোঁ, নহয় গাইজ, বিয়া খাব যোৱা কথা নহয়, মানে প্ৰপাৰ আমি হেৰি থাকোঁ না, গ্লাভ নাছে কেইটাৰ, আমি গ্লাভ থাকিও মাৰি আমাৰ কাটা হাত না, কাটি মাৰিছি কাটা হাত গাইজ। চ' বলক গাইজ যাই থাকোঁ, লেটছ গো। চ' গাইজ আমি বৰ্তমান আহি পাহাৰ উঠিলোঁ আৰু হৈছে না, মানে কেমেৰা নহ'লে উল্টা হৈ যায়, এইখিনি উঠি থাকে। চ' গাইজ আহি বহুত ওখ আছে, আৰু কিমান আছে নাজানো, মই আজিলৈকে যোৱা নাই। চ' দাদাই জানে আৰু কিমান ওখ আছে, কিমান ওখ আছে দাদা? আৰু এইজন গাইজ বৰ পুৰণা বন্ধু, মোৰ বহুত নলে লগা বন্ধু। চ' আমি যাইছোঁ গাইজ, বলক বেছি হেৰি নকৰোঁ, নহ'লে দেৰি হৈ যাব, ছানছেট ইয়াতে হৈ যাব। নহয় ছানছেটে হৈ যাব, নাই ছানছেট হৈ যাব আমি যোৱালৈকে, সেইটো আমি যোৱালৈকে ছানছেট হৈ যাব পাৰে না। চ' বলক গাইজ যাই থাকোঁ, লেটছ গো। গ্লেমাৰ লৈ আহিছোঁ গাইজ, ইয়াতকৈ আৰু কি লাগে। ৰ আগত কি বহুত ওখ নেকি? এইখনত কিন্তু গ্ৰিপ নাই ঘণ্টা। বলক গাইজ। চ' গাইজ মইতো এক্সপেক্ট কৰা নাছিলোঁ এইখন গাড়ী উঠিব বুলি, যি হওক উঠছে গাড়ীখন, ভাল লাগছে, বহুত চাথ দিয়া তুমনে মেৰা। চ' গাইজ যাই আছোঁ, কিন্তু ইয়াতে আহি পেলাই দেখা পাইছোঁ যে মেইন গেট তালা মাৰা। কিন্তু এতিয়া কি কৰোঁ, গেটে পাৰ হওঁ নে কি পাৰ হওঁ এইবিলাক নাজানো। আৰু গাইজ এনেকুৱা পাহাৰ, মই কি ক'ম মানে উঠিব পৰা, মই যে ক্লিপ ল'ব নোৱাৰিলোঁ আৰু, দেখা নাহিল সেইকাৰণে, নহ'লে ক্লিপ ল'লোঁ। কিন্তু এইফালে ছানৰাইজ হৈ গ'ল গাইজ, কি ক'ম আৰু উপায় নাই। চব বলক গাইজ চাওঁ কোনবা খালি ওলাব পাৰে নেকি। ফুটা আছে গাইজ এইফালে বহুত, এইটো বহুত হাণ্টিং প্লেচ হয়, মানুহে কয় ৰাতি কিবা কিবি ওলাই। বলক বহুত জংঘল গাইজ এইফালে। কি ক'ম গাইজ, আমি ৰাস্তাই বিচাৰি পোৱা নাই। চ' উপায় নাই, দেখা নাহিল, নহ'লে NS ইয়াতে উঠি গ'লে, 3 নম্বৰ ইয়াতে উঠি গ'লে NS। চ' বলক যাই থাকোঁ, পোৱাই নাই জাগা চাগা নাই, খালি চব হেৰি গাইজ। এই ৰাতিপুৱা এতিয়া কুত্তাৰ নিচা 4:40 উঠছোঁ, তথাপিতো গাইজ লাইক নাই, ভিউজ নাই, মই কি ক'ম আৰু।
ইমান কষ্ট কৰি আহিছোঁ এটা বেচেৰা ৰাতিও 4:40 উঠছে তথাপিতো যদি আৰু ভিউজ নাই কি ক'ম নাংগে দে মই বনাই যাম তোন চাই থাক ইফালেদি পাৰিবি বে কিন্তু উঠা জেগা নাই না ওহ মা লতা ভাগ্য ভাল গাইজ মই আজি এইযোৰ পিন্ধি আহিছোঁ নহ'লে নৰ্মেল যিযোৰ পিন্ধো সেইযোৰ পিন্ধিলে খেলা খতম আছিল মোৰ এই নহ'ব বে ঐ এইফালেদি পাৰিমতো বে এইফালেদি চা না এইফালেদি উঠিব পাৰিবি তো থেত চব লগা মই এইফালেদি উঠো গাইজ লেটছ গ' গেট বন্ধ ইফালে সোমাক আজি গেটটো খোলাই নাই ইফালে গেটটো বন্ধ ইফালে ঘূৰি আহি কিনে ডাইৰেক্ট এইটো দি মানে আহি পালোঁ এইফালে গাইজ কি ক'ম আৰু মানে ৰাস্তা গেট চেট বন্ধ সেইকাৰণে ইমান কঠিন হেৰি আমি ল'ব লগা হৈছে গাইজ কেনেকুৱা ভিউজ মই কি ক'ম বলক গাইজ দিছ ইজ টাৱাৰ গাইজ মই সেইটো চাইড দিওঁ লেপছিলোঁ কিন্তু মই একবাৰ আশাই এৰি দিছিলোঁ যে কি হ'ব মানে গাড়ী চাড়ী নুঠিব নেকি মই ভাবিছিলোঁ কেঁচা ৰাস্তা বুলি প্ৰথমতে মোক চবে কৈছিল যে কেঁচা ৰাস্তা বৰষুণ পৰিলে সিফালেদি হেৰি কি খেলাই গুচি যায় গাড়ী চাড়ী নমাব নোৱাৰি এই আমাৰ লগৰে আহিছিল দেৱ সি আহিছিল NS লৈ পেলাই প্ৰথম গাড়ী লোৱাৰ পিছতে কিন্তু মোৰ লগত সেনেকুৱা হোৱা নাই নাজানো যাওঁতে কি হয় দেখা যাব গাইজ এইটো ভুটীয়া মেহেল টাইপ গাইজ বলো থাকে নি মানুহ থাকে এই মই ভুটীয়া মেহেল বুলি ভাবিছোঁ বলক তো গাইজ ইমান ৰিস্ক ল'ব লগা হৈছে গাইজ দুৰ্গম ৰাস্তা এই দুৰ্গম শিলৰ মাজে মাজে মানে মানে হেৰি আৰু ভয়ানক মানে দুৰ্গম অসমীয়া ব্লগত না মল্লি আর হয় নেকি তো গাইজ এটা ভিডিঅ' কৰাটো টান মই এতিয়া আৰু ভিডিঅ' নকৰোঁ কাৰণ মোবাইল চোবাইল ভাঙলি আৰু ভিডিঅ' কি চাব আৰু আপোনালোকে কিবাকৈ বনাইছোঁ ভাঙা চিঙা মোবাইল দি অলপ যাই থাকোঁ Yes guys, we reach our destination. পাই গেলো guys. We reach our destination. Guys, ইমান ধুনীয়া জেগা বুলি ভাবা নাছিলোঁ আৰু কি ক'ম মানে আৰু এইবিলাক যায় কিন্তু গাইজ মই এতিয়া এটা কথা ভাবিছোঁ আহাত আহিলোঁ কিন্তু যাওঁতে মই যে গাড়ী নমাব পাৰিম এইটো মই তাকে ভাবিছোঁ কাৰণ চকাকেইটা গ্ৰিপ নাই গাইজ কিন্তু চাওঁ আৰু কি হয় আজি ক্লিয়াৰহে হৈছে গম পানা গাইজ মই এতিয়াও ভালকৈ ফগটো পৰাই নাই এইকেইদিন মানে এনেকুৱা হৈছে 7টা বজাৰ পিছত ফগটো যেতিয়া আহে গাইজ মই মুতিলোঁ ৰ'ব মই মুতি পেলাই হেৰি কৰি আছোঁ গাইজ মুতিলেও মই ভিডিঅ' বনাম এটা গাইজ আহিতে একো লাভেই নহ'ল ছানৰাইজ হৈ গ'ল কি ক'ম আৰু এইবিলাক উপায় নাই কিন্তু ন লাভ হৈছে মই সেইটো কথা কোৱা নাই সেইটো কথা কোৱা নাই না মই কথা এতিয়া বুজিব লাগে না মানে কি আৰু মানে ধুনীয়া গাইজ ভিউবিলাক কি ধুনীয়া জেগা গাইজ গাইজ আজি ইয়াতে শপত খাইছোঁ গাইজ একদিন দং ভেলী যাম যদি আপোনালোকে 100K ছাবস্ক্ৰাইবাৰ কৰি দিয়ে যদি 100K ছাবস্ক্ৰাইবাৰ সোনকালে হয় গাইজ মই দং ভেলী যাম নাই দং ভেলী এই তাতে হায়েষ্ট প্ৰথম তাতে সূৰ্য উদয় হয় ক'ত আছে অৰুণাচল প্ৰদেশ মানে অৰুণাচলৰ একদম বৰ্ডাৰত 100K হৈ যাব আগৰে 1K হ'ব দিছোঁ 1K হওক গাইজ
মই নিশ্চয় যাম মই শপত খাইছোঁ গাইজ NS নাই বাৰু মোৰ গম পাইছোঁ ইয়াৰ কাক কি কৈছোঁ NS নাই আমাৰ কিন্তু আমি যাম NS থাকিও যদি গাইজ এইবিলাক জেগাত নাহে গাড়ী আজি মাইলেজে নিদিলে 3 মান মাইলেজ দিলে গৈ চাগে NS পাহাৰত উঠছোঁ না সেইকাৰণে মাইলেজে নিদিয়ে আজিকালি NS খান সেনেকুৱা হৈ গৈছে কেইদিনমান আছে NS খান ছুপাৰ বাইক দি দিব ঘোষিত কৰি দিয়া হ'ব NS 160 খান এইবাৰ বহুত তল গাইছে ইয়াতে মানে পঢ়লে চেছে আৰু ঋতুতো বিয়াও পতা নাই গাইছে গাৰ্লফ্ৰেণ্ডে নাই তথাপিতো যদি মৰি যায় চলিতো কেনে হ'ব কি কৈছা না তই বিয়াও পতা নাই বোলো পৰিচয় যায় ইয়াৰ পৰা নাই মোৰ গাৰ্লফ্ৰেণ্ডো নাই যে বিয়াত পাম সেইটোৱেতো কথা ইয়াৰ পৰা গোটেই চিটিখন বাপৰে বাপ চ' গাইজ আমি এতিয়া থাকিলোঁ বহুত টাইম থাকিলোঁ 8টা বাজিল এতিয়া তাত আমি যাব ওলাইছোঁ এতিয়া এই মানে কেইজনমান ছাবস্ক্ৰাইবাৰ লগ পালোঁ মানে অলপ ফটো চটো উঠিল মোৰ সঁচা চিৰিয়াছলি উঠা নাই ফটো উঠছে মানে কি চিনি পাইছে না নামটো কোৱা নাই কিন্তু চিনি পাইছে সিহঁতে গম পাইছে যে মানে আজি লাইফ অফ 1 নাই সেইকাৰণে চেনেলটো এনেও লাইফ অফ 1 কৰি ল'ম বাই বাই বুলিও কৈছোঁ নহ'লে NS গাইজ মানে হেৰি নেদে মাইলেজ নেদে সেইকাৰণে দেখাই মাইলেজ নিদিয়া হৈ গৈছে গাইজ অঁ আমাক বাই বাই বুলি কৈছে মানে ইহঁতক মানে এনেই কৈছে আৰু মানে মোৰ লগত আছে নাই সেইকাৰণে কৈছে কিন্তু তেখেতে আমাৰ ছাবস্ক্ৰাইবাৰ আছিল ভাল লাগিল লগ পাই দেখাৰ কথা সুধিছিল কিন্তু নাহিল নাই NS মাইলেজ দিয়া নাই তো যাই থাকোঁ এতিয়া কিন্তু এতিয়া বাইক যাব নে নাই মই সেইটোৱে নাজানো চাহ মানে কি সেনেহেন মানে চাহ আমি নাখাওঁ মানে আমি বহুত ওপৰৰ বেলেগ ধৰণৰ বস্তু খাওঁ এতিয়া মানে সেই গুগল পে'টো চলা নাই বহুত দিন চলা নাই অঁ বাইকৰ টায়াৰটো মানে মোৰ আচৰিত গ্ৰিপ মানে য়ামাহাৰ হেৰিও পাত্তা নহ'ব মানে টাকলা হৈছে নেকি মই কেনেকৈ যাম দে তই যাই থকা নাজানো ভগৱান আছে তো গাইজ গাড়ী থোৱা জেগাত আহি পালোঁ আৰু এতিয়া মই আগে যাম কাৰণ মই নাজানো কি হ'ব ইফালে ওলাব পাৰিম নে নাই সেইটো নাই ঠিক চাওঁ কি হয় নাজানো তাৰে টায়াৰ একদমেই গ্ৰিপ নাই আৰু তো নাজানো আৰু মই কি হয় তো যাই থাকোঁ বলক চাই লওঁ কি হয় নাও পাৰোঁ নে নাই সেইটো কথা না তাকেতো চ' বলক গাইজ যাই থাকোঁ লেটছ গো তো গাইজ বৰ্তমান মই আজি মানসৰ এমপিখন চলাইছোঁ সেইখন মানে মই আজি প্ৰথমবাৰ চলাই পোৱা নাই আগতে দেখিছোঁ কিন্তু মানে ইমান এটা ভাল নাপাওঁ মই কিন্তু মানে দেখা ঠিক ঠাক আৰু ভাল লাগে চলাই তো মই এইখন চলাম আজি ইফালে আগত মানসত মোৰখন ঋতু চলাইছে তো বলক গাইজ যাই থাকোঁ এমটিৰ পাৱাৰ আছে কিন্তু গাইজ তো গাইজ সোমাইছিলোঁ কফি আৰু চিংৰা খাবা কিন্তু কফিটো নাই গাইজ কি কম কি হৈছে কফি অৰিঅ' ধন্যবাদ গাইজ জৰুৰী হৈছোঁ হওক আৰু আপুনি কি হওক তই যি আৰু এটা চেনেল আছে ইউটিউবত As01 Biker বুলি ভাল ভাল ভিডিঅ' দিয়া হৈছে যে বহুত ইউটিউবাৰ অনলি খাই তোমালোক সেই ব্লগাৰ না আমি ডাইৰেক্ট ব্লগাৰ মটৰ ব্লগাৰ আমি মানে ডেইলি লাইফ ব্লগাৰ তো গাইজ কি বুলি কয় ইয়াৰ চেনেলৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব লাইক চেক কৰিব হয়নে আৰু মোৰ আপোনাৰ কি আছে ইয়াৰ ইনষ্টাগ্ৰামত যাব গাইজ ইনষ্টাগ্ৰামত লিংকটো দি দিম ফটো কৰিব কিবা এটা আছে ধুনীয়া ধুনীয়া ফটো দিম হ'ব চ' গাইজ হেৰি কি বুলি কয় সেইদিনা মানে আজি আহি পালোঁ মই ৰাতিপুৱা তাৰপিছত ভাবিলোঁ যে মই এণ্ডিংটো নলওঁ এণ্ডিংটো মাইলেজ দিয়া মানুহবিলাকৰ লগত ল'ম মাইলেজ দিছে আপোনালোকৰ কি খবৰ ভালে আছে আপোনালোকে চাগে মাইলেজ ভালে আছে ফাইনেলি মাইলেজ কিন্তু ক'ব চাগে কওক মাইলেজ দিছে নে নাই গাড়ী সেইটো বস্তু দিয়া নেকি তই পইচা নহয় মানে কি গাড়ী মাইলেজ নিদিয়ে না সেইকাৰণে মই সুধিছোঁ যে মাইলেজ দিছে নে নাই গাড়ী চাওক গাইজ
মোৰ টকা পইচা নহয় যে মাহৰ শেষ চলি আছে টকা পইচা নোহোৱা কথা নহয় মানে কি মোৰ গাড়ীত তেল খৰচ হ'ব গাড়ীৰ কিস্তি দি মই ভিকাৰী হৈ গৈছোঁ মানুহটো গাড়ীত তেল খৰচ হ'ব এইবিলাক আৰু যি দি সেইকাৰণে মই বোলো বোলে গধূলি ইয়াকে লগ কৰি একেলগে এণ্ডিংটো দিওঁ সেইকাৰণে এণ্ডিংটো মই দিওঁ বুলি আৰু লগ ধৰিলোঁ ফোন কৰিলোঁ মই সুধি লৈছোঁ আগতে মাইলেজ দিছেনে নাই তাতে কৈছোঁ অঁ মাইলেজ দিছে হ'ব দে মই ভিডিঅ'টো বনাম হ'ব দে আৰু যাইছোঁ দে সেয়াই আৰু বেলেগ কি ক'বা নাই কমাই গৈছোঁ দিয়ে না থৈ দিব আৰু পুনৰ আহি আছোঁ আমি দুটাই নহয় এইবাৰো নেক্সট যিটো ব্লগ আহিব সেইটো আহিব বাৰু পুনৰ আকৌ আহিম ঘণ্টা আহিবতো নাহা এইটো আহিম মইতো নাহিব পাৰোঁ কাৰণ মোৰ 24 তাৰিখে ইয়াতে এনেই এইবিলাক চাওঁ দিনত চাওঁ দেখাইছোঁ মই 24 তাৰিখে যোৱা ইয়াতে ক'ৰবাত যোৱা প্লেনিং আছে হা গাইছ চ' মোকো লগ ধৰিছে মই কৈছোঁ কি মোৰ এক্সাম বিশ্বাস নকৰে মই ৰিভিউখন দেখাইছোঁ এনেই 24 তাৰিখ ছেটাৰডে চাওঁ তাৰিখ বাৰটো চাওঁ ছেটাৰডে কমিউনিকেশ্যন আৰু ইকনমিক্স আপোনালোকক কিয় বিশ্বাস কৰিম মই নকৰোঁ নাই বিশ্বাস চাব পাৰে আপোনালোকে মই নকৰোঁ ন বিশ্বাস নকৰোঁ নাই সেইটো কথা সেইদিনাখন তই ফাৰ্ষ্ট ছেমিষ্টাৰৰ কাক আছে চিনি পা মই বিচাৰি মই দিব খুজিম বুলি ভাবিছিলোঁ তই খুজিবি চবৰে আছে বেলেগ শুনক বেলেগ নতুন ব্লগ আহিব নতুন বছৰ নতুন ব্লগ নতুন কণ্টেণ্ট চাওক হৈছে নতুন কণ্টেণ্ট এনেছে মাইলেজে নেদে গাইজ মোৰ মানে একদম ইচ্ছা নোযোৱা গৈছিল কেইদিনমান ছোৱালীৰ কাৰণে নহয় দে দেহাটো নাটানা হৈ গৈছে মোৰ ইমান ধুনীয়া গাড়ী থাকোঁতে কি দেহাৰি জানিব লগা আছে দেহাটো নাটানা হৈ গৈছে আৰু মানে ভাগৰ বহুত লাগিছিল গাইজ আৰু ইচ্ছাও নাই মাজে মাজে হয় তেনেকুৱা কি ইচ্ছা নাই মই কৈছোঁ এইটো যাই তো সেই আৰু সেই গাইজ যদি ভিডিঅ'টো চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু নতুন কোনোবা যদি চাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব মুখত ফুটছে ফাইনেলি মুখত ফুটছে গাইজ স্পীডত ভাল লাগছে ৰস্তিকা আচাৰ শংকৰদেৱ সেয়াত শংকৰদেৱ কি মানে সংঘৰ আচাৰ সংঘৰ হেৰি আচাৰ প্ৰভাৱ ত' সেই এতিয়ালৈকে ধন্যবাদ জয়